গাইছ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখাইছোঁ আপোনাৰ ইয়াত থকা এটা ভূত বাংলাটো। সেই আগত লাইট এটা দেখি আছে, সেইখন হৈছে আমাৰ ভূত বাংলাখন। দেখিছে না, এইটো হৈছে ভূত বাংলা। সোমোৱাটো পূৰা বাউণ্ডাৰী, ইয়াত বাউণ্ডাৰী লগাই দিছে, এটা খুঁটি গাড়ী থৈ দিছে এনেকৈ। এইফালে দেখিছে গোটেই জংঘল বন আছে। এইফালে আমি ৰাতি ৰাতি জংঘলত আহিছোঁ। ইয়াত আপোনালোকক ভূত বাংলাটো দেখাবলৈ চাওক, গোটেই জংঘল। Yes, guys, চাওক, এইফালে চাওক, এইফালে ভূত লুকাই থাকে ৰাতি ৰাতি ইয়াত। আৰু আমি আগলৈ গৈ আছোঁ ইয়াত ভূত আপোনালোকক দেখাই আছোঁ। মই দেখিলে দেখাই দিম আপোনাক। তো এইখন ভূত বাংলা মেইন গেটখন। আমি ৰাতি আহিছোঁ, খালি ইয়াত তলা বন্ধ আছে, ভিতৰলৈ যোৱা মানা আছে এতিয়া। তো এতিয়া এইফালে ছাইডত দেখাই দিম, ভিতৰত কিবা খিৰিকি চিৰিকি খোলা থাকিলে মই দেখাই দিম। এইফালে খিৰিকি খোলা নাই, এইটো ছাইডো খোলা নাই, আৰু এইফালে ভিতৰতো খোলা নাই। এইফালে চব ভূত চোট সোমাই থাকিব দেই গাইছ। এখন দেখিবলৈ ধুনীয়া, কিন্তু এইফালে চাওক, এই লাইট চাইট জ্বলি আছে। এইফালে কিবা চকু জ্বলি আছে নেকি, তেনেকুৱা লাগিছে মোক গাইছ। গপকৈ কিবা এটা শব্দ শুনি পালোঁ, আমি পলালোঁ তাৰপৰা। আমাক ভয় লাগিলে পলালোঁ তাৰপৰা। আপোনালোকক অকণমান আগতে দেখাইছিলোঁ ভূত বাংলাৰ পৰা আমি পলাইছোঁ এতিয়া গাইছ। ভয় লাগিছে বেয়া, যেন এতিয়া ভূতৰ পৰা বাচি আহিলোঁ। আৰু এয়া হোষ্টেলৰ ৰুমলৈ আহিলোঁ। আমি দুটা গৈছিলোঁ, গুচি আহিলোঁ। বেয়া ভয় লাগিলে, ভূত দেখিলোঁ আমি। ভূত এতিয়া হোৱাকৈ ওলাই গৈছিলে। তো এতিয়া চাওক গাইছ, আজি আপোনালোকৰ এটা ভূত বাংলা দেখাবলৈ বিচাৰি লৈছোঁ। আপোনালোকে চাই ভাল পালে যদি কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।